নমস্কাৰ, মই তৰুলতা পাঠকে আজি আপোনালোকক মোৰ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই এটা বইল ৰেচিপি আৰম্ভ কৰিম। আহক মোৰ কিটচেনলৈ। আজি মই কলফুলৰ এখন বইল তৰকাৰী বনাম। তাৰ বাবে কলফুল এটা, আলু এটা টুকুৰাকৈ কাটি লৈছোঁ, বিলাহী এটা, পিঁয়াজ এটা, নহৰু এটা, আদা এডোখৰ কাটি লৈছোঁ আৰু জলকীয়া দুটা, মান ধনিয়া কেইডালমান। এইখিনি হ'ল মোৰ কলফুলৰ বইল তৰকাৰীখনৰ বাবে চকুটোৱা সামগ্ৰী। কলফুল, বিলাহী, পিঁয়াজ, মান ধনিয়া, জলকীয়া কাটি লৈছোঁ, আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু এটা ভাগ মই বেলেগকৈ আদা নহৰু কাটি লৈছোঁ। আলুখিনি মই আগতে কাটি লৈছোঁ। এতিয়া মই এইখিনি বইল কৰিব দিম। এতিয়া মোৰ পানী গৰম হ'ল, মই আলুখিনি দি দিওঁ। নিমখ অলপ দি দিম। পিঁয়াজখিনি দিলোঁ, আদা নহৰুখিনি দি দিলোঁ, বিলাহীখিনিও দি দিলোঁ। এতিয়া মই ঢাকনিখনেৰে ঢাকি দিম। এতিয়া মোৰ আলু বিলাহীখিনি সিজি গ'ল। এতিয়া মই এইখিনি নমাওঁ। এইখিনি মই অলপ পিটিকি দিম। এতিয়া মই কলফুলখিনি দি দিওঁ। জলকীয়া দুটাও দি দিলোঁ, নিমখ অলপমান দি দিলোঁ, হালধি অলপমান দি দিলোঁ। এতিয়া মই ঢাকনিখনেৰে ঢাকি দিওঁ। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিওঁ। মান ধনিয়াখিনিও দি দিলোঁ। এতিয়া মই পেষ্টখিনি দি দিলোঁ। আৰু অলপ থপথপীয়া হ'ব দিওঁ। এতিয়া মোৰ কলফুলৰ আঞ্জাখন থপথপীয়া হৈ আহিছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মোৰ আঞ্জাখন ৰেডি হ'ল, মই আঞ্জাখন নমাওঁ।